আজি মোক শিল্পৰত্ন বঁটা কোনে দিলে শিল্পী সমাজ অসমে। খুব আনন্দিত হৈছোঁ, কাৰণ এই নগাঁৱতে মোৰ অভিনয় জীৱন আৰম্ভ হৈছিলে। এতিয়া মোৰ বয়স ৮০ৰ ঊৰ্ধত। মই যেতিয়া ক্লাছ 5ত আছিলোঁ, 5ত কিমান বছৰ? 12 বছৰ। সেই 12 বছৰতে মই অভিনয় জগতত মই ষ্টেজত প্ৰথম ভৰি দিওঁ, আৰু তাৰপিছত মই দুজন গুৰু পালোঁ অভিনয় জগতত। এজন হ'ল শাৰদাকান্ত বৰদলৈদেৱ আৰু আনজন হ'ল চন্দ্ৰকান্ত ফুকনদেৱ। আৰু ফিল্ম লাইনৰ মোৰ গুৰু হ'ল আব্দুল মজিদ কা। মই ফাৰ্ষ্ট ইয়েৰত যেতিয়া নাম লগাওঁ নগাঁও কলেজত, মজিদ দাই তেতিয়া এখন চিনেমা উলিয়াইছিলে মৰম তৃষ্ণা বুলি। আদিগুৰু এজন থাকে, দেউতা মা যেনেকৈ আদিগুৰু, তাৰপিছত শিক্ষাগুৰু। এই শিক্ষাগুৰু এতিয়া নিচিনা য'তে যাওঁ ত'তে ড্ৰামা স্কুল দেখোঁ, কোনোবা ড্ৰামা স্কুল, ডেন্স স্কুল দেখোঁ, কিন্তু আমাৰ সেই দিনত তেতিয়া একো নাছিলে। নথকাৰ ফলত এই মই যাৰ কথা ক'লোঁ, চন্দ্ৰ ফুকন বা শাৰদাকান্ত বৰদলৈদেৱ, সকলো শিল্পীয়ে যোনে আহে আগ্ৰহেৰে অভিনয় জগতলৈ বা গানৰ জগতলৈ, প্ৰথম কথা হ'ল অবজাৰভেশ্যন। এটা কেৰেক্টাৰ অবজাৰভেশ্যন কৰিলে, সেইটো এনালাইচিছ কৰিলে, মানুহজনে কেনেধৰণে কি কৰিছে, এনালাইচিছৰ পিছত নিজকে এক্সাৰচাইজ কৰিলে, সেইটো এক্সাৰচাইজ কৰি সেইটো এক্সাৰচাইজে কৰিলে, এটা প্লে কৰিলে, প্লেত কেনেকুৱা হয় সেইটো তেতিয়া দিনত তেখেতসকলে আমাক কৈছে আইনাত চাবি। দীনেশ দাস শিল্পৰত্ন, প্ৰকৃতাৰ্থত শিল্পৰত্ন। দীনেশ দাসৰ ইয়াতেই জন্ম, এই নগাঁৱৰ আমোলাপট্টি চহৰত তেখেতৰ জন্ম হৈছিলে। ইয়াত তেখেতে কৰি আছে নিজৰ আত্মবৰ্ণনা, আৰু অতি কনিষ্ঠ 6 বছৰ বয়সৰ পৰা তেখেতে নাটকৰ লগত জড়িত হৈছে, আৰু বিভিন্ন চৰিত্ৰ ইমান সজীৱকৈ জনসাধাৰণৰ মাজত উপস্থাপনা কৰিছে। অসমৰ সামাজিক জীৱনৰ ওপৰত প্ৰতিষ্ঠিত সকলো কেৰেক্টাৰ, আৰু এই কেৰেক্টাৰসমূহ তেখেতে ইমান ধুনীয়াকৈ জাগ্ৰতভাৱে মানুহৰ অন্তৰত তেখেতে ৰেখাপাত কৰিবলৈ সক্ষম হৈছে। গতিকে আৰু দ্বিতীয় কথা, গোটেই জীৱনটো তেখেতে সমাজ জীৱনকে প্ৰতিফলিত কৰা সকলো ধৰণৰ কাহিনী জনসাধাৰণৰ সন্মুখত এপ্ৰ'চ কৰি আহিছে।